নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া জানিছিলে যে যোৱা কেইমাহমান আগতে বিজয়দাই এখন বিহুৰ স্কুল খুলিছিলে। সেই স্কুলখনৰ সফল হৈছে বিজয়দাই। স্কুলখন ধুনীয়াকৈ চলি আছে। স্কুলখনৰ ল'ৰা ছোৱালীও বহুত হৈছে। সেই গতিকে বিজয়দাই এটা প্ৰচেষ্টা হাতত লৈছে যে এপ্ৰিলৰ 15 তাৰিখ ফাৰ্ষ্ট বহাগ হ'ব। ফাৰ্ষ্ট বহাগৰ দিনা বিহুৱতী প্ৰতিযোগিতা পাতিছে, সৰু বিহুৱতী প্ৰতিযোগিতা। তাতে ৰিহাৰ্চেল চলি আছে। মই এবাৰ চাই আহোঁ আজি। এনেকৈ চাব আহিয়ে দেখিলোঁ যে ইমান ধুনীয়াকৈ সৰু সৰু ছোৱালী কেইজনীয়ে নাচি আছে। সৰু সৰু ল'ৰা কেইজনী ইমান ধুনীয়াকৈ ঢোল বজাইছে, পেঁপা বজাইছে, তাল বজাইছে, লগতে গানো গাইছে। ছোৱালী কেইজনীও ইমান ধুনীয়াকৈ হুঁচৰিকেইটা গাইছে, কিবা এটা ভাল লাগি গ'ল। বিজয়দাই যিহেতু একদম আমি সৰুৰ পৰাই দেখিছোঁ, বিজয়দাই আগতে বিহু পূৰা একদম কৰিছিলে। বহুত আমাৰ এইখিনিৰ জনপ্ৰিয় আৰু বিজয়দা। সেই গতিকে বিজয়দা নিজে শিকাই, বহুত ভালকৈ শিকায় আৰু সেইকাৰণে ল'ৰা ছোৱালীখিনিয়ে একদম কম সময়ৰ ভিতৰতে পাৰা হৈছে আৰু মোটামুটি যিটো পাতিছে বহাগত। তাতে আপোনালোকেও কৰিব পাৰিব আপোনালোকে যোগাযোগ কৰি আহিব পাৰিব। এয়া দেখিছেনে আপোনালোকে ইমান ধুনীয়াকৈ কৰিছে, ঢোল বজাইছে। ল'ৰা কেইটাই এনেকৈ প্ৰেক্টিচ কৰি আছে আৰু গোটেই 2-3টা গ্ৰুপত নাচিব দিব। সিহঁতকো নাচিব আৰু তাৰপিছত বিজয়দাই ধুনীয়াকৈ শিকাই আছে। কিবা যদি ভুল হৈছে কৈ দিছে। এনেকৈ বহুত ভালকৈ শিকায় আৰু আপোনালোকে যদি আমাৰ ওচৰৰ ল'ৰা ছোৱালী কোনোবাই যদি শিকে, আপোনালোকে এডমিশ্যন দিব পাৰিব বিজয়দাৰ তাতে। আপোনালোকে এবাৰ ওচৰত গৈ চাই ল'লে গম পাই যাব। আপোনালোকে বিজয়দাৰ শিকোৱা ধৰণটো বহুত ভাল। বিজয়দাই ধুনীয়াকৈ শিকায়। দেখিছেনে ল'ৰাকেইটাই কিমান ধুনীয়াকৈ কৰিছে, বহুত ভাল লাগে। মই মাজে মাজে চাব আহোঁ যিহেতু ওচৰতে। আৰু এতিয়া যিহেতু এইখিনি পাতিছে সৰু বিহুৱতী প্ৰতিযোগিতাখনৰ পুৰস্কাৰো বহুত ধুনীয়া আছে, বহুত ভাল আছে। ফাৰ্ষ্ট প্ৰাইজ আছে 15,000, ছেকেণ্ড প্ৰাইজ আছে 10,000 আৰু থাৰ্ড প্ৰাইজত ৰাখিছে 7,000 টকা। গতিকে আপোনালোকে পলম নকৰিব। আপোনালোকৰ যদি ছোৱালীজনীয়ে সৰু বিহুৱতী নাচে, তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব। যোগাযোগ কৰি 15 তাৰিখে 4 বজাৰ লগে লগে আৰম্ভ হ'ব অনুষ্ঠানটো। আপোনালোকে তাৰ আগত আহিব পাৰিব, তাৰ আগত জইন কৰিব পাৰিব। আৰু আপোনালোকে ফোনযোগেও জইন কৰিব পাৰিব। যদি আপোনালোকৰ কোনোবা আগ্ৰহী আছে, ফোনযোগেও যোগাযোগ কৰিব পাৰিব। আপোনালোকে যোগাযোগ কৰিব বুলি আশা থাকিল। পুৰস্কাৰখিনিতো মই কৈয়ে দিলোঁ। ফাৰ্ষ্ট প্ৰাইজত ৰাখিছে 15,000 টকা আৰু ছেকেণ্ড প্ৰাইজত ৰাখিছে 10,000 টকা আৰু থাৰ্ড প্ৰাইজত ৰাখিছে 7,000 টকা। এইখিনিয়ে আৰু আপোনালোকেতো দেখিছে কেনেকৈ নাচি আছে ল'ৰা ছোৱালীখিনিয়ে। ইমান ধুনীয়াকৈ হুঁচৰিকেইটা গাইছে। মোৰ কিবা এটা ভালেই লাগি গ'ল আৰু বিজয়দাৰ যিহেতু স্কুলখনো ইমান ভিতৰুৱাটো নহয়, মাজগাঁও বুলি কয়। মাজগাঁৱৰ আহিলে ৰাস্তাৰ কাষতে স্কুলখন, শনিবাৰ দেওবাৰে হয়। আপোনালোকৰ যদি ল'ৰা ছোৱালীখিনিক যদি এডমিশ্যন দিব বিচাৰে, আপোনালোকে দিব পাৰিব এডমিশ্যন। এয়া দেখিছেনে ইমান ধুনীয়াকৈ কৰিছে। এয়া আৰু বহুত কষ্ট কৰিছে বিজয়দাৰ। এনেকুৱা সম্ভৱ নহ'লে এওঁলোকে গোটেইখিনি ঢোল বজোৱা কেইজন যে আছে, বেছিদিন হোৱাই নাই, পাৰা হ'লে। সেয়াই আৰু তাকে আপোনালোকক অলপ দেখুৱাব চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। এয়া দেখিছেনে পেণ্ডেলটো ৰেডি হৈছে। যিহেতু 15 তাৰিখ আহি পালে, সেই গতিকে ধুনীয়াকৈ পেণ্ডেলটো সাজিছে, ষ্টেজখন বনাইছে। বহুত ভাল লাগিছে, ভাল লগা পৰিৱেশ। আৰু সেয়া দেখিছেনে পূৰা বৰষুণ দিলেও কথা নাই আৰু ওপৰত প্লাষ্টিক দি দিছে। মানুহখিনি ভালকৈ বহি পেলাই আৰামত চাব পাৰিব। এয়াই আৰু।